আপুনি যদি আপোনাৰ ৱাইফক ডিভোৰ্স দিব বিচাৰে তেন্তে মেইনটেনেন্সৰ নামত দিব নালাগে 1 টকাও। নমস্কাৰ বন্ধুসকল, মই ৰাহুল, আপোনাৰ বন্ধু মিষ্টাৰ চৰ্কাছ উইজডমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি আপোনাৰ ৱাইফক ডিভোৰ্স দিব বিচাৰে তেন্তে আপুনি 1 টকাও দিব নালাগে মেইনটেনেন্স। কিন্তু ই সম্ভৱ হয় জানো? সম্ভৱ হয়। আপুনি যদি কেইটামান গ্ৰাউণ্ডত ডিভোৰ্স বিচাৰে তেন্তে আপুনি আপোনাৰ ৱাইফক মেইনটেনেন্সৰ নামত দিব নালাগে 1 টকাও। আজিৰ ভিডিঅ'টো স্পেচিয়েলি সেই ভুক্তভোগী পুৰুষসকলৰ কাৰণে যিসকলে দীৰ্ঘদিন ধৰি নিজৰ পত্নীৰ কবলৰ পৰা মুক্তি পাব বিচাৰিছে কিন্তু মুক্তি পোৱা নাই। সেইসকল পুৰুষৰ কাৰণে আজি স্পেচিয়েলি এই ভিডিঅ'টো বনোৱা হৈছে। আইন কেৱল মহিলাসকলৰ কাৰণে নহয়, আইন সকলোৰ কাৰণে সমান, কিন্তু আপুনি জানিব লাগিব। এতিয়া মূল টপিকটোলৈ আহোঁ। ধৰক আপোনাৰ ৱাইফে আপোনাৰ লগত কাজিয়া কৰি কিবা সৰু সৰু কথাত কাজিয়া লাগিলে আৰু ই তাৰ মাকৰ ঘৰলৈ গুচি গ'ল। তেতিয়া আপুনি যদি তাক আনিব যায়, ই যদি নাহে আৰু আপুনি যদি বুজি পালে যে আপোনাৰ ৱাইফ আৰু আপোনাৰ লগত ঘূৰি নাহে আৰু আপোনাৰ এগেইনষ্টত কেছ ফাইল কৰিব, তেনে পৰিস্থিতিত আপুনি কৰিবলগীয়া এটা কাম থাকে। সেই কামটো হ'ল আপুনি ফেমিলি কোৰ্টত গৈ ছেকশ্যন 9ৰ অধীনত আপুনি আপোনাৰ ৱাইফৰ এগেইনষ্টত এটা কেছ ফাইল কৰিব। ছেকশ্যন 9ত কোৱা হয় যে মোৰ পত্নীক মোক ঘূৰাই দিয়ক। মানে আপুনি কোৰ্টত জনাব যে আপোনাৰ ৱাইফ আপোনাৰ লগত নাই, আপোনাৰ ৱাইফক আপোনাক ঘূৰাই দিব লাগে। ইয়াৰ বহুত ফাইদা আছে। আপুনি ছেকশ্যন 9ত কেছ কৰাৰ সময়ত কেইটামান কথা উল্লেখ কৰিব লাগিব যে আপোনাৰ পত্নী কেতিয়ালৈকে আপোনাৰ লগত নাই, কিমান দিন হ'ল গুচি গ'ল আৰু আপুনি কেইবাৰ তাক আনিব গৈছে কিন্তু ই অহা নাই। সেই সকলো কথাবোৰ ছেকশ্যন 9ত আপুনি উল্লেখ কৰিব লাগিব। তো আপোনাৰ যে এডভান্টেজবোৰ আছে, মই এডভান্টেজবোৰ আলোচনা কৰোঁ। আপুনি যদি ছেকশ্যন 9ৰ অধীনত কেছবোৰ কৰে, যিহেতু আপোনাৰ পত্নী আপোনাৰ লগত 6 মাহ ধৰি নাই, তেন্তে আপোনাৰ পত্নীয়ে যদি কিবা কেছ দিব বিচাৰে তেন্তে কিবা ৰিচেণ্ট ঘটনাৰ ওপৰতহে দিব। আৰু যিহেতু সি 6 মাহ ধৰি আপোনাৰ লগত নাই, তেন্তে সি নিজে ক্ৰিয়েট কৰি তাৰপিছত আপোনাৰ ওপৰত মিছা কেছ দিব। ধৰক এনেকুৱা দিব পাৰে IPC 498A দহেজৰ কাৰণে, তাৰপিছত 323 মাৰপিট কৰে, এনেকুৱা ধৰণৰ আপোনাৰ ওপৰত বহুত মিছা কেছ দিব পাৰে। তেতিয়া যিহেতু ছেকশ্যন 9ৰ কেছ কৰি ৰাখিছে, তেতিয়া সেই কপিসমূহ সকলো ঠাইত দেখুৱাব পাৰে। যদি আপোনাক পুলিচে মাতে আৰু পুলিচে আপোনাক হেৰেছমেণ্ট কৰে, তেতিয়া আপুনি পুলিচক দেখুৱাব পাৰে যে চাওক মই ছেকশ্যন 9ৰ কেছ কৰি ৰাখিছোঁ। আৰু ধৰক আপোনাৰ কেছটো কোৰ্টত গুচি গ'ল আৰু কোৰ্টত যোৱাৰ পিছত আপুনি জাজক বা মেজিষ্ট্ৰেটক দেখুৱাব পাৰে আপুনি ছেকশ্যন 9ত কেছ কৰি থকাটো। তেতিয়া আপোনাৰ প্ৰতি কোৰ্টৰ এটা ছফ্ট কৰ্ণাৰ শ্ব' হ'ব। যিহেতু কোৰ্টে ভাবিব ইয়াৰ পত্নীক ঘূৰাই আনিবলৈ ছেকশ্যন 9ৰ কেছ কৰি ৰাখিছে। যিহেতু আপোনাৰ পত্নী আপোনাৰ লগত নাই আৰু কোনো বিশেষ কাৰণ নাই আপোনাৰ লগত নথকাৰ, চ' এইটো গ্ৰাউণ্ডত আপুনি ডিভোৰ্স ফাইল কৰিব পাৰে। ধৰক আপোনাৰ পত্নী গুচি গ'ল 6 মাহ হ'ল আৰু আপোনাৰ কেছটো চলি আছে 1 বছৰ হ'ল, টোটেল 1.5 বছৰ হ'ল আৰু 6 মাহৰ পিছত আপুনি লিগেলি ডিভোৰ্স ল'ব পাৰে। হিন্দু মেৰেজ এক্ট 1955ৰ মতে যদি কোনো পতি পত্নী 2 বছৰ একেলগে নাথাকে, তেতিয়াহ'লে এইটো গ্ৰাউণ্ডত ডিভোৰ্স ফাইল কৰিব পাৰে আৰু কোনো মেইনটেনেন্স দিব নালাগে। আশা কৰোঁ আপোনালোকে গম পালে যে মেইনটেনেন্স নিদিয়াকৈ কেনেকৈ ডিভোৰ্স ল'ব পাৰে। চ' আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।